गसाइगावआव 170थि सानथालि हुल सान फालिदों। BPF मावख'आव हुल सान फालिनाय जादों। दिनै सिदु कान्हुआ दिनैनि सानाव 1855-30 जुनाव सानथालि सुबुंफोरजों इंराजफोरनि बेरेखायै दावहा नांदोंमोन। ब्रिटिश खुंथायनि बेरेखायै दावहा नांबाय थानाय समाव सा 10,000निबो बांसिन आदिबासिफोरा जिउ गोमादोंमोन। सानथालि बिर शहीद सिदु आरो कान्हुनि मुर्मुनि दैदेननायाव ब्रिटिश खुंथायनि बेरेखायै दावहा नांनाय जादोंमोन। दिनै सानथालि हुल सान महरै फालिनाय जादों। गसाइगाव जिल्ला BPFनि जमदुवार ब्लक मावख'आव गुबुन गुबुन आफादजों लोगोसे 170थि सानथालि हुल सान फालिनाय जायो। আমাৰ চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আজি 40টা ব্লক আছে আমাৰ BTC অন্তৰ্গত। ঠিক তেনেকৈ আমাৰ জুমদাৰ ব্লকতো আজি চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আজি 170তম আৰু সেই পালন কৰাটো হ'ল আপোনাৰ সিদু কানু মুৰ্মু তেখেতসকলে বীৰ আদিবাসীৰ কাৰণে এজন তেখেতসকলে বীৰ আছিলে। সেইকাৰণে আজি এই প্ৰগ্ৰামটো ইয়াত আমি কাছাবাৰী BPF অফিচত কৰিব পোৱাৰ কাৰণে নিজকে খুব ভাগ্যৱান বুলি মই ভাবিছোঁ। আৰু আজি যিটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামত আমি চিফ গেষ্ট হিচাপত আমি মাতিছিলোঁ আমাৰ সন্মানীয় আগৰ সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী উইলিয়াম মুৰ্মু ডাঙৰীয়া তেখেতক মাতিছে। গেষ্ট অনাৰ হিচাপত আমি মাতিছোঁ সঞ্জীৱ চৰেন, তেখেতে ইংলিছ মিডিয়ামৰ বালাগাঁও ইংলিছ মিডিয়ামৰ প্ৰিন্সিপাল। তেখেতসকলেও যে নেকি আমি আদৰণি জনাইছিলোঁ ঠিক এই হিচাপত তেখেতসকলে আহি আজি উপস্থিত হৈছে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এতিয়া আমি সেইটো ক'ব বিচাৰিছোঁ যে আজি যিটো ধুনীয়াকৈ এটা প্ৰগ্ৰাম হৈছে গোটেই ঠাইত হৈছে আৰু আশা কৰিছোঁ তেখেতসকলৰ বীৰ যিটো তাৰমানে জাতিৰ কাৰণে যিটো বীৰ দুজন ব্যক্তিয়ে যিটো নিজৰ জীৱন ত্যাগ কৰিছে তেখেতসকলে জীৱন শান্তিভাৱে থাকক, সেইটো মই কামনা কৰিছোঁ। 30 জুন 1855 চনত তদন্তন বিহাৰ এতিয়া ঝাৰখণ্ড সেই ঠাইতে এটা আন্দোলন হৈছিল আৰু এই আন্দোলনটো ইংৰাজৰ বিৰুদ্ধে আছিল। সেই সময়ত সেই ঠাইত থকা চাওতালসকল এটা বিশেষ মানুহবিলাকে তেওঁলোকক অন্যায় অত্যাচাৰ কৰিছিল আৰু সেই অত্যাচাৰটো ব্ৰিটিছসকলে তাৰ লোকেল মানুহৰ দ্বাৰা কৰাই আছিল। আৰু সেইটো যদি কেতিয়াবা কিবা কথা কয় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলে। তেওঁলোকে ইমানেই এটা চৰম সীমাত আহিছিল আৰু কি যিটো আমি এতিয়া ক'ব নোৱাৰোঁ। যি নহওক এই অন্যায়ৰ বিৰুদ্ধে যেতিয়া আন্দোলন হৈ গ'ল শেষত এটা ডাঙৰ সমস্যা হৈ আহিল আৰু চাৰিওফালে এটা হুল বুলি এটা প্ৰচাৰ হৈ গ'ল 1855 চনত। সেই সময়ত মানুহবিলাক কি অৱস্থাত আছিল আজিৰ মানুহবিলাকে এইটো গম নাপায়, যিহেতু শিক্ষা দীক্ষা তেতিয়া আমাৰ মাজত খুব কম আছিল আৰু সেই সময়ত ব্ৰিটিছ ৰাজ আছিল আৰু ব্ৰিটিছবিলাকে তেতিয়া সেই মানুহবিলাকৰ দ্বাৰাই অন্যায় অত্যাচাৰবিলাক কৰিছিল। আৰু ব্ৰিটিছবিলাকক যদি এই সম্পৰ্কে কথা কয় তেতিয়াহ'লে এওঁলোকে ডাঙৰ কথা কয় যে একো নহয়, কোনো একশ্যন নলয়। আৰু তেওঁলোকে গাঁৱে ভূঞে গৈ মানুহৰ পৰা অন্যায় অত্যাচাৰ লুট ইত্যাদিসমূহৰ কৰিব লাগিছিল। দোকান বজাৰত কিবা বস্তু বিক্ৰী কৰিব লাগিলে তেওঁলোকে এইটো ইয়াতো লুট কৰে। তো এনেকুৱা কৰি এটা চৰম সীমা আহিল আৰু অন্যায়ৰ কাৰণে সকলো চান্তালবিলাকে এতিয়া সিদু কানু চান্দ ভাইৰ এওঁলোকৰ নেতৃত্বত এটা একত্ৰিত হৈ গ'ল আৰু এটা আন্দোলন আৰম্ভ কৰিলে। আৰু সেই আন্দোলন এটা চৰম পৰ্যায়ত আহিল যে চৰকাৰো বাধ্য হৈ গ'ল যে এই চান্তালসকলে এওঁলোকক দমন কৰাটো সহজ কথা নহয়। আৰু চাওক সেই সময়ত যেতিয়া ব্ৰিটিছবিলাকে আধুনিক আৰ্মছ এইটো দি তেওঁলোকে দমন কৰিছে আৰু চান্তালবিলাকে কালি তীৰ ধনুক লৈহে এই আন্দোলনটো আৰম্ভ কৰিছিল। তো ইমান সহজ নাছিল যে ব্ৰিটিছবিলাকক পৰাস্ত কৰা,
কিন্তু উপায় নাই এনেকুৱা বিভিন্ন ধৰণৰ চূড়ান্ত লৈ চাওতালবিলাকক দমন কৰাৰ তেওঁলোকে নীতি আৰম্ভ কৰিব যি নহওক অন্যায় অত্যাচাৰৰ বিষয়ে যেহেতু চৰম সীমা এটা আহিল আৰু সেই সীমা অহাৰ পিছতে ডাঙৰ আন্দোলন হৈ গ'ল 30 জুনত পাঁচকাঠীয়া য'ত সিধু কানুক ফাঁচি দিছিল ঝাৰখণ্ডত তেওঁলোকে একত্ৰিত হ'লে আৰু একত্ৰিত হৈ যে আন্দোলন আৰম্ভ কৰিলে গোটেই ঝাৰখণ্ডত যেতিয়া যিটো বৰ্তমান ঝাৰখণ্ড সেই সময়ৰ বিহাৰ তেওঁলোকে একত্ৰিত হৈ আন্দোলনটো ইমান এটা চৰম সীমাত হৈ গ'ল এটা চিভিল ডিছঅবিডিয়েণ্ট সকলোবিলাক যাতে তেওঁলোকে এই ব্ৰিটিছবিলাকে কোনো এই সাঁওতালবিলাকৰ পৰা কোনো বস্তু নাপায় তাৰ কোনো সহযোগ নাপায় এনেকুৱা এটা পৰ্যায়ত আহিল যি নহওক তেওঁলোকে এনে এটা পৰ্যায়ত আহিল আৰু কি তাৰপিছত চাৰিওফালে গণ্ডগোল সেইটো এতিয়া এই আন্দোলনটো শেষ হ'ল আৰু এই সময়ত জানে আপোনালোকে যে এইটো এই মাহটো এনেকুৱা মাহটো এটা খেতি বাতি কৰা মাহ আৰু তেতিয়া গোটেই মানুহবিলাকে খেতি বাতি এৰি এই আন্দোলন আৰম্ভ কৰিলে আৰু এইটো আন্দোলন কৰাৰ পিছত তেওঁলোকে একো কাম কৰিব নোৱাৰে তাৰপিছত লাগিল এটা ডাঙৰ দুৰ্ভিক্ষ য'ত দুৰ্ভিক্ষ হোৱাৰ পিছতে তেওঁলোকক এই চান্তালবিলাকক দমন কৰাটো অসুবিধা তেতিয়া তেওঁলোকে চান্তাল পাগানা এটা সেই অঞ্চলৰ এটা অঞ্চল ধৰি চান্তালসকলৰ কাৰণে চান্তাল পাগানা এটা য'ত আজি 4টা ডিষ্ট্ৰিক্ট হৈ আছে সেই এৰিয়াটো চান্তালবিলাকে নিজৰ ভাষা নিজৰ ব্যৱহাৰ নীতি ধৰ্ম হিচাপত ৰীতি নীতিবিলাক পালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰে বুলি আজি যিটো আমাৰ এই প্ৰধান ভিএচ আমাৰ বিপি দলৰে এজন জ্যেষ্ঠ নেতা তেখেতৰ উদ্যোগত আমি এইটো অঞ্চলত এইটো কৰিব পাৰিছোঁ তাৰ কাৰণে আমি ধন্যবাদ মানিছোঁ যে আজি তেখেতসকলে আমাৰ সমস্যাসমূহ বুজি পাইছে যাৰ কাৰণে একত্ৰিত হোৱাৰ কাৰণে বিশেষকৈ আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ সকলো কাম কৰিব পাৰোঁ তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ